বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তেন্তে আহকচোন আমি আৰম্ভ কৰোঁ আমাৰ ধাৰাবাহিক উপন্যাস নিৰিবিলিখন। নিৰিবিলি খণ্ড 14 পাটকাই ছাত্ৰাবাস। ইউনিভাৰ্চিটি আটাইতকৈ বৃহৎ হোষ্টেল হোৱাৰ বাবে ইয়াৰ আৱাসীৰ সংখ্যাও সৰহ। হোষ্টেলৰ ডাইনিং ৰুমটো যেন কোনো বৃহৎ ভোজনালয়ৰ দৰে। ৰাতিপুৱাৰ পৰা হোষ্টেলৰ ৰান্ধনীসকলৰ অত্যন্ত ব্যস্ততা। 8 বজাত ব্ৰেকফাষ্ট, যদিও টোপনিপ্ৰিয় ৰাইজে সাধাৰণতে ব্ৰেকফাষ্ট খুব কমেই দেখিছে। অৱশ্যে কেতিয়াবা চিকেন ৰোল নাইবা চিকেন মেগী দিলে ৰুমমেটৰ জাননী পায়ে মুখখন নোধোৱাকৈ ডাইনিং ৰুমৰ শাৰীত পতাও ল'ৰা বহুত। দিনত 12:30টাৰ পৰা 2:30টালৈকে লাঞ্চ। এই সময়খিনিক সাংঘাতিক দৌৰাদৌৰি, যেন দৰা অহাৰ আগে আগে সকলো আলহীয়ে খৰখেদাকৈ খাই ল'ব খুজিছে। কাৰোবাৰ যদি ছেকেণ্ড হাফৰ কামোৰ লগা ক্লাছবোৰ, কাৰোবাৰ আকৌ প্ৰেক্টিকেল, কাৰোবাৰ আকৌ লেব, তাৰ মাজতে কাৰোবাৰ আকৌ লাঞ্চটোৱে ব্ৰেকফাষ্ট হয়গৈ। গতিকে সেই দৌৰাদৌৰিতে দিনটো কোনে কেতিয়া কাৰ লগত খালে কাৰো হিচাপ নাথাকে। সেইবাবে ৰাতিৰ ভাত সাঁজ খাওঁতে সকলোৱে লগে ভাগে খায়। দিনটোৰ ব্যস্ততাৰ অন্তত মনে মিলা বন্ধু কেইজনৰ লগত একেলগে ভাত সাঁজ খাই বিভিন্ন বিষয়ে আড্ডা মৰাটো কি মাদকতা আছে, সেয়া হোষ্টেলৰ আৱাসীসকলৰ বাদে আন কোনে বুজিব। ৰাতিৰ ডাইনিং হলটো সেই এক আড্ডাথলীলৈ সলনি হয়। 4-5টা একেলগ হৈ সকলোৱে ভাত খাবলৈ আহে আৰু ভাত খাই মুখ ধুওঁতে কিমান সময় পাৰ হৈ যায় কাৰো হিচাপ নাথাকে। ক্লাছৰ বিভিন্ন ঘটনাৰ পৰা ফুটবল ক্ৰিকেটলৈকে, গাৰ্লফ্ৰেণ্ডৰ ট্ৰেজেডিৰ পৰা প্ৰফেচাৰ দুখ গুণলৈকে, এক্সাম এছাইনমেণ্টৰ বিষয়ৰ পৰা উইকেণ্ড প্লেনলৈকে একোৱে বাদ নপৰে এই আড্ডাত। পাটকাই হোষ্টেলতো অনুৰণ, অভিমন্যু, বিশ্বজিৎ আৰু বিনোদহঁতে এইদৰে ডিনাৰত আড্ডাত ভাগ লয়। কেতিয়াবা ময়ূৰো আহে, কেতিয়াবা নাহে। আহিলেও সি নিজৰ মততহে আহিব। অভিমন্যুৰ বাহিৰে আন কোনোৱেই জোৰ কৰি আনিব নোৱাৰে তাক। পাটকাই বৃহৎ ডাইনিং হলটোৰ মাজত দীঘল দীঘল টেবুলবোৰ, সোঁফালে থকা টেবুলখনৰ শেষ ঠাইখিনিয়ে সিহঁতৰ নিয়মীয়া আড্ডাথল। আন দিনাৰ দৰে অনুৰণৰ ৰুমলৈ অভিমন্যু আহিল। বিনোদলৈ ফোন লগোৱাত সিও গৈ আছোঁ বুলি ক'লে। অনুৰণে বিশ্বজিতলৈ ফোন মাৰিলে। মই খালোঁ, তহঁতে খা। বিশ্বজিতে সিহঁততকৈ আগেয়ে খাই গ'ল। বিনোদে বুজি নাপালেও অনুৰণ আৰু অভিমন্যুৱে ঠিকেই অনুমান কৰিছিল। সেয়ে ভাত খায়েই অনুৰণৰ লগত বিশ্বজিতৰ ৰুমলৈ যাব বুলি ঠিক কৰিলে অভিমন্যুৱে। ভাত খাই উঠি আহোঁতে সন্ধ্যাৰ ফুল। অভিমন্যুৰ হাঁহি উঠিল। বেচেৰীয়ে বিশ্বজিতৰ কথা ক'ব চাগে। অভি, কথা এটা আছিল তোৰ লগত। ফোনটো ৰিচিভ কৰোঁতে সন্ধ্যাই ডাকলিত মাত। বিশ্বজিতৰ কেছ নে? হাঁহো হাঁহো কৰি অভিমন্যুৱে ক'লে। তাৰ কথা তই কেনেকৈ জান? সন্ধ্যা আচৰিত হ'ল। বহুত কামোৰ খালে আৰু বেচেৰীয়ে। সঁচা কথা কোৱা যাওক বুলি সকলো খুলি ক'লে তাইক। বিশ্বজিতৰ প্ৰেমৰ পুৰাণ শুনি হাঁহি ৰ'ব নোৱাৰা হ'ল সন্ধ্যাৰ। কিয় এনেকুৱা এই ল'ৰাটো? অভিমন্যুৰ দুষ্টালিটো তাই হাঁহিত যেন থাকিব পৰা নাই। আচৰিত মানে, এইবোৰ লেতেৰা বুদ্ধি তাৰ মূৰতহে আহেনে? বেচেৰা বিশ্বটো, তই কিয় ইমান ফটুৱা অ'? আকৌ হাঁহি উঠিল তাই। হ'ব দে, মই তাৰ ৰুমলৈকে যাওঁ এতিয়া বুলি ফোনটো থ'ব লওঁতে সন্ধ্যাই কৈ উঠিল। শুন না, মোক অচিনাকি নম্বৰ এটাই ডিষ্টাৰ্ব কৰি আছে। শেষ নহওঁতে অভিমন্যুৱে ক'লে, এই কোনোবা লগৰে চাগে, ধেমালি কৰি আছে, পাছত পাতিম ৰহ বুলি ফোনটো কাটি দিলে সি। ই কিয় গুৰুত্ব দিয়া নাই বাৰু? কি ভুগিছে তাইহে জানিছে। সেই ল'ৰাটোৱে তাইক ক'ত থাকে, কি কৰে চব খবৰ পায়। অলপ আগতে হাঁহি থকা সন্ধ্যা যেন আকৌ মুখখন ক'লা পৰি আহিল এটা অজান আশংকাত। কোচমোচ খাই বিচনাত পৰি থকা বিশ্বজিতক দেখিয়ে ঘটনাৰ উমান পাইছিল যদিও উপজাচি সুধিলে অভিমন্যুৱে, ঐ কোৱা আকৌ আজি কি হ'ল? যিমান পাৰি চমুকৈ অতি দুখেৰে ক'লে সি। লগে লগে হাঁহিত যেন ফাটি পৰিল অনুৰণহঁত। হাঁহি হাঁহিয়ে সুধিলে, তই সঁচাই তাইক খুন্দা মাৰিছিলি কেলে বে? ইয়াক কৰণ জোহৰে পালে চিধাই উঠাই লৈ যাব বুজিছা। আকৌ হাঁহি উঠোৱাই। তুমিহে কৈছিলা তাই মোৰ কথা ভালকৈ কয় বুলি, অভিমন্যুক ক'লে বিশ্বজিতে। মই ক'লোঁ আৰু তুমি বিশ্বাসো যে কৰিলা। অভিমন্যুৱে হাঁহি হাঁহিয়ে ক'লে, ভালকৈ ক'লেও তই গৈ কিবা তাইক খুন্দা মাৰিবি নেকি? অনুৰণে যোগ দিলে। তেতিয়াহে বিশ্বজিতে বুজি পালে আচল খেলখন। মুখখন ফুলাই তাইৰ স্বভাৱজাত সুৰত ক'লে, এনেকুৱা কৰিব নাপায় অভিমন্যু, মানুহৰ আৱেগৰ লগত খেলিছা তুমি। বাদ দিয়াহে তোমাৰ আৱেগ, ছোৱালী দেখিলেই তোমাৰ আৱেগ সলনি হৈ থাকে। ক্লাছ আৰম্ভ হোৱাৰ পৰা তৃষ্ণা, নিমিষাকে ধৰি কেইবাজনো ছোৱালীৰ প্ৰতি আৱেগৰ বিস্ফোৰণ ঘটিছিল বিশ্বজিতৰ। সেই কথাতে অভিমন্যুৱে তাক খোজটো মাৰিলে। ছোৱালীক আৰু লাইব্ৰেৰীত লগ কৰে নেকি? তাইক চিধা কথা পাতি হোটেললৈ লৈ যাবা। অলপ সময়ৰ পৰা সিহঁতৰ কথা শুনি থকা বিশ্বজিতৰ ৰুমমেট মৃদুলে মাত লগালে। কথাটো কি ক'লে বুলি অনুৰণ আৰু বিশ্বজিতে ভালকৈ বুজি নাপাওঁতে অভিমন্যুৱে চিঞৰি উঠিল, শ্বাট আপ মৃদুল, মুখত আহিল বুলিয়ে যাতা কথা ক'বলৈ নাহিবা। এনে এটা উত্তৰৰ বাবে সাজু নাছিল সি। হঠাৎ পৰিৱেশটো গহীন হৈ পৰিল।
কিয় তাই তোমাৰ গাৰ্লফ্ৰেণ্ড নেকি মাল কিন্তু ছোৱালীজনী দেই অভিমন্যুক উল্টাই ধৰিলে মৃদুলে শেষৰ কথাখিনি কওঁতে মুখত এটা অশ্লীল ভাৱ চুপ আৰু এটা ৱৰ্ড নোকোৱা যাতে সন্ধ্যাক লৈ অভিমন্যু যেন খং উঠি আহিছিল চিল অভিমন্যু মৃদুলে ধেমালি কৰিছে বিশ্বজিতে সহজ কৰিবলৈ চালে সন্ধ্যাক লৈ এইবোৰ ধেমালি নহয় কথাষাৰ কৈ দুৱাৰখন জোৰকৈ জপাই ওলাই গৈছিল অভিমন্যু সি ওলাই যোৱাৰ ফালে বহু সময় থৰ হৈ চাই আছিল অভিমন্যুৱে কিছু বুজা নুবুজা প্ৰশ্নৰে কথাটো বেয়াই হ'ল তুমিও ঘপকৈ তেনেকৈ ক'ব নালাগিছিল মৃদুল বিশ্বজিতে ক'লে মইতো ধেমালি ঘৰতে কৈ আছিলোঁ ই ইমান চিৰিয়াছ হৈ গ'ল যে নে তাৰ আৰু সন্ধ্যাৰ মাজত বেলেগ কিবা মৃদুলে শেষ কৰিবলৈ নাপাওঁতে অনুৰণে কৈ উঠিল সন্ধ্যা অভিমন্যু ভাল ফ্ৰেণ্ড বেলেগ কিবা বুলি নহয় আৰু সন্ধ্যা বুলিয়েই নহয় যিকোনো এজনী ছোৱালীক এইদৰে ধেমালিতে ভবাটো এজন ৱেল এডুকেটেড মানুহৰ কাম নহয় মৃদুল কোৱা বাবে বেয়া নাপাবা ৰ'বা মই তাৰ ওচৰৰ পৰা আহোঁ অনুৰণ ওলাই গ'ল অনুৰণে জানে এইটো সময়ত অভিমন্যুক শান্ত কৰিব পৰা অকল এজনেই আছে সেয়ে সি ময়ূৰলৈ ফোন লগালে আৰু কথাখিনি ক'লে সি আহিল অনুৰণৰ লগতে ময়ূৰ সোমাই গ'ল অভিমন্যুৰ ৰুমলৈ ৰুমত ছাউণ্ড বক্সত গানটো লগাই চিপছ খাই আছিল অভিমন্যুৱে লাইটটো অফ তাৰ এইটোৱে স্বভাৱ খঙত ভোক লাগে বেছিকৈ তাৰ এন্ধাৰৰ মাজত নিজক শান্ত কৰিবলৈ চেষ্টা কৰিছিল যদিও সি পৰা নাছিল এক প্ৰচণ্ড খঙত কঁপি আছিল সি অভি ময়ূৰৰ মাতত ঘূৰি চালে সি এফালৰ পৰা কৈ গ'ল তাক কিয় ক'ব মৃদুলে সন্ধ্যা কথা তেনেকৈ কিয় হয় কোন সি হাঁহ কেনেকৈ হ'ল তাৰ সন্ধ্যা কি ফটুৱা বুলি ভাবিছে নেকি সি অভি ঠাণ্ডা হ অলপ খঙতো কঁপি থকা অভিমন্যুৰ বাহুটোত ধৰি গ'লে ময়ূৰে সন্ধ্যা কেনেকুৱা ছোৱালী তাৰ চাৰ্টিফিকেট মৃদুল বা আন কোনোবাই দিব নালাগে মৃদুল কোন হয়নো হোষ্টেলৰ এজন চিনাকি সাধাৰণ এদিনীয়া চিনাকি কোনোবাই এটা কথা কৈ দিয়াৰ লগে লগে তই গাত লগাই তই নিজৰ খং উঠোৱাৰ কি যুক্তি আছে বাৰু সন্ধ্যাক ডিফেণ্ড কৰিবলৈ গ'লে তাইক অপমান কৰাহে হ'ব যাৰে তাৰে কথাত যদি এনেকৈ ৰিয়েক্ট কৰ তেন্তে জীৱনটো অশান্তিৰে পাৰ হ'ব কোৱা মানুহেতো কৈয়ে থাকিব তাক এবাৰ সাৱধান কৰি দিলি হৈ গ'ল সেইটো তাতেই এৰি দে শান্ত সুৰত ময়ূৰে কোৱা কথাখিনি শীতল বতাহৰ দৰে কাম কৰিলে বহুখিনি শান্ত হৈ গ'ল অভিমন্যু অথনিৰ খংটো এতিয়া একেবাৰেই নাই কাষতে থিয় হৈ থকা অনুৰণে ময়ূৰলৈ চালে এই ল'ৰাটো এনেকুৱাই জ্বলন্ত জুইকো এটা চাউনিৰে শান্ত কৰিব পৰা শক্তি আছে তাৰ অভিমন্যু ঠিক হোৱাত ময়ূৰ ওলাই গ'ল দিনটোৰ উৎকট গৰমৰ শেষত যেন এজাক বতাহে চেঁচা পেলাই গৈছে সকলোকে এইবাৰ ঠাণ্ডা সুৰেৰে অনুৰণৰ ফালে চাই ক'লে অভিমন্যুৱে এই মৃদুলটো পাগল নেকি বাৰু সঁচাকৈ কথা ক'ব নাজানে নি গুৰুটোৱে কথা ক'ব জনা হ'লে জানো সি তেনেকৈ কয় থাকেও কিছুমান মানুহ এনেকুৱা বাদ দিয়া ইহঁতৰ লগত লাগি নিজৰ মুড বেয়া কৰি লাভ নাই ইগন'ৰ কৰাই ভাল অনুৰণেও ক'লে ইতিমধ্যে স্বাভাৱিক হৈ গৈছিল অভিমন্যু তেনেকুৱাতে মৃদুল আৰু বিশ্বজিত সোমাই আহিল মৃদুলে প্ৰথমেই ক'লে ঐ ভাই বেয়া নাপাবা বে অথনি তেনেকৈ ক'ব নালাগিছিল আই এম চৰি কথাৰ সুৰতে লাগিছিল সি বুজি পাইছে নিজৰ ভুলটো ইতিমধ্যে অভিমন্যুৰ খং হাম কাটিছিলে গতিকে সিও ক'লে নাই একো নাই ভাই কুল বুলি এৰি দিলে কথাবোৰ এয়াই হয়তো হোষ্টেল মান অভিমান খং ৰাগ ধেমালি আদিৰে ভৰপূৰ বাবে এই জীৱন সকলোৰে আকাংক্ষিত জীৱনৰ আটাইতকৈ সোণোৱালী সময়ৰ সাক্ষী হোষ্টেলবোৰ ভাতকেইটা খাই আজি লিখা নোটছখিনি উলিয়াই লৈছিল সন্ধ্যাই পৰীক্ষা পাইছেহি বাবে হোষ্টেলৰ আড্ডাবোৰ লাহে লাহে কমিছে বেড টেবুলখন উলিয়াই লওঁতেনে ফোনটো বাজি উঠিল সন্ধ্যাৰ পৰীৰ ফোন সন্ধ্যা আজি যে লাইব্ৰেৰীত লিখিছিলা নোটছখিনি মোক ফটো মাৰি দিয়া না প্লিজ অ'কে দিছোঁ ৰ'বা বুলি সন্ধ্যাই ফটো মাৰিবলৈ লাগিল কি ফটো মাৰি আছা সন্ধ্যা বিদিশাই সুধিলে পৰীক ফটো দিয়াৰ কথাটো শুনি যেন বৰ এটা ভাল নাপালে বিদিশাই চোৱা সন্ধ্যা ইয়াত মানুহবোৰ খুব স্বাৰ্থপৰ অলপ সাৱধানে চলিবা বিদিশাৰ সকিয়নি শুনি হাঁহি উঠিল সন্ধ্যাৰ এই বাজনীও যে বৰ চিন্তা কৰে তাইলৈ পৰীক ফটোখিনি দি অলপ সময় নোটছবোৰ চালে সন্ধ্যাই কিছু সময় পঢ়িলেও পাৰিবনে বাৰু তাই ঠিক 12:30মান বাজিছিল কাইলৈ আকৌ 9টাত ক্লাছ কিতাপবোৰ সামৰি শুবলৈ লওঁতেনে আকৌ কৌশিকৰ কথাটো মনলৈ আহিছিল সন্ধ্যা কোন বাৰু আকৌ সেই ভয়টোৱে বেৰিছিল তাইক এনেতে বাজি উঠিল সন্ধ্যাৰ মেছেজ টোনটো আজি লাইব্ৰেৰীত পুৰা ৰোমেণ্টিক চিন চলিল হেনো অনুৰণৰ নামটো তলত জিলিকি আছিল মেছেজটো ই কেনেকৈ জানিলে আচৰিত হ'ল সন্ধ্যা তুমি কেনেকৈ গম পালা তোমাৰ খবৰ লৈ থাকোঁতো এইজনী খবৰো লয় মানে কোৱা না তাই জোৰ কৰিলে কেনেকৈ গম পালোঁ বাদ দিয়া তুমিতো ভালেই পাব লাগে ৰোমেণ্টিক মানুহ না তুমি কৰীনা কাপুৰৰ কাৰ্বন কপিহে তুমি অনুৰণে ঠাট্টা মাৰিলে লাহেকৈ
হয়, সন্ধ্যাৰ মোবাইলটোৰ মাজতে চব ৰোমান্টিক গানে ভৰি আছে বুলি অভিমন্যুৱে জোকাইছিল এদিন। অনুৰণো লগতে আছিল, একো কোৱা নাছিল সি, যেন শুনাই নাই একো। কিন্তু এতিয়া এয়া, সেই বুলি কৰীনা কাপুৰে যে যাৰে তাৰে লগত ৰোমেন্স নকৰে নহয়। সন্ধ্যাৰ ৰিপ্লাইটো পঢ়ি হাঁহিত ৰ'ব পৰা নাই অনুৰাণ। পিছে হৃতিকৰ লগততো কৰে, সি দিলে। তাকে হৃতিক এটা বিচাৰিব লাগিব, চাবাচোন তুমিয়ে। সন্ধ্যাৰ মুখত ওলমি ৰৈছিল আহোঁ আহোঁ কৰা এটি হাঁহি নজনাকৈ। অৱশ্যে আগতে মোক স্কুলত লগৰবোৰে হৃতিক বুলিয়ে মাতিছিলে। মেছেজটো দেখি হাঁহি বিয়পি পৰিছিল সন্ধ্যাৰ মুখত। লাহে লাহে যেন তাই বুজি উঠিছে অনুৰণক। সন্মুখত কথা পাতিব নোৱাৰে সি, বিশেষকৈ লগত বেলেগ কোনোবা থাকিলে। আচৰিত লাজুকীয়া, কিন্তু অকল তাইৰ লগত যেন বেলেগ হৈ উঠে অনুৰাণ। কিয় জানো তাইৰো ভাল লাগে, লগে লগে টাইপ কৰিলে তাই। ইছ, বৰ বেঙা আছিল তোমাৰ লগৰকেইটা। মই হোৱা হ'লে শক্তি কাপুৰ বুলিয়ে মাতিলোহেঁতেন। কি ফাল্টু, হাঁহি উঠিল অনুৰণৰো। সাধাৰণতে মানুহৰ লগত ইমান কথা নাপাতে সি, তাতে এইটো সুৰত। কিন্তু সন্ধ্যা যে, তাই হাঁহিলে, কেইটামান স্মাইলি। লাহে লাহে অন্য দুই এটি কথা সিও পাতে, তাইও। ৰাতি ঠিক 2 বাজিছিল যেতিয়া সন্ধ্যাই শেষৰ মেছেজটো টাইপ কৰিছিল। গুড নাইট পগলা। গুড নাইট, অনুৰণে দিলে। মনটো ভাল লাগিল তাইৰ। অভিমন্যুৰ লগত হাঁহোতে ভাল লাগিছিল, কিন্তু ফোনটো থোৱাৰ পাছতে আকৌ কৌশিকৰ ভয়টোৱে আগুৰি ধৰিছিল। কিন্তু এতিয়াচোন ভয়টো অহা নাই, তাৰ সলনি কিবা ভাল লগাই মনটো ভৰাইছিল। এৰা, হাঁহি উঠিলে মাত্ৰ অলপ সময়ৰ বাবে মনটো ভাল লাগে, কিন্তু মনটো ভাল লাগিলে বহু সময়লৈকে মুখত এটা হাঁহি লাগি থাকে। সন্ধ্যা শুই পৰিল। কৰিডৰত কোনোবা ছোৱালীয়ে খোজকাঢ়ি যাওঁতে গুণগুণাই যোৱা ৰ'দালি তুমি গীতৰ কলিটো তাইৰ কাণত পৰিল। বতাহৰ ৰমীয়া ভাষা, ভাল লগা এটি এটি কথা, হিয়াখন বাগৰে ৰ'দালি তুমি। আগলৈ নিৰিবিলি এইটো খণ্ড ইমানতে সামৰণি পৰিল। আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এই খণ্ডটো আপোনালোকৰ কেনেকুৱা লাগিল, আৰু আহি থকা খণ্ডসমূহ শুনিব বিচাৰে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ দেই।